খিনি আমি বহুত কষ্ট পাইছো আচলতে আমাৰ অকল আমাৰ ক্ষতি নহয় ইয়াতে ৫,৫০০ৰ পুলি যিহেতু ডাঙৰো আছে সৰু আছে মই কৈছোৱে তেনেকে ক্ষতি হৈছে তাত চৰাইৰ বাঁহ আছিলে যিহেতু এইটো টাইম মাইগ্ৰেটৰীজ বাৰ্ডছৰ টাইম হয় তেওঁলোকে বাঁহ বহুত পুৰ খাইছে গোন্ধ ওলাইছে পুৰা আৰু ফৰিংখিনি মৰি থকা তাতে দেখিছো খুব বেয়া লাগিছে সুৰক সে ভিডিঅ' সে অতি দুখেৰে বনাওঁ পায় এবং কিয়নো এমনিমূল নল আপুনি ৰেঙামা হয়তো নিউজ লক আবেগেই দুপ অলোক যিটো অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ছাৰক চুপাক নতুনকৈ প্লেণ্টেশ্যন ইকোনাম যিটো গছপুলি কিৰিম দুষ্ট চক্ৰই দুৰ্বৃত্তই চুপাক দুপাগলিক তেমনাম কঙলো কিনা দিওঁ চ' মই প্ৰথম এনেকেই ক'ব বিচাৰোঁ ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু যিকেইটা দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে তাৰ দ্বিতীয়তে আপোনালোক চাওক কিমান নিষ্ঠুৰ হ'ব লাগিব সেইজন মানুহে যিজন মানুহে এনেকুৱা ধৰণৰ নিকৃষ্ট একদম কাণ্ড যিটো একদম মানৱ জাতিৰ এইটো কাণ্ড নহয় আৰু এইটো মানুহৰ জাতিত নপৰে এইজন মানুহ যিজন মানুহে এই কৰ্মটো কৰিছে আপোনালোক ভাবি চাওক কিমান ত্যাগৰ অন্তত কিমান কষ্টৰ অন্তত আজি এই মূলাই কাঠনি যিটো ফৰেষ্ট গঢ়ি উঠিছে আৰু বুজিব লাগে সেইটো অকল এতিয়া জংঘল হৈ থকা নাই সেইটো আমাৰ বনৰীয়া পশু পক্ষী জীৱ জন্তু সেইবিলাকৰ আশ্ৰয়থলী আৰু আমাৰ মানুহবিলাকৰ সেইটো হৈছে এটা অক্সিজেনৰ উৎস ইমান এটা ডাঙৰ এটা সম্পদ আমাৰ অসমখনক দিছে সেইটো আমি সকলোৱে একচুৱেলি সংৰক্ষণ কৰিব লাগে সকলোৱে মানে চোৱা চিতা কৰিব লাগে এনেকুৱা এটা আজি কথা শুনিবলৈ পাই মনত বহুত কষ্ট পাইছোঁ আৰু বহুত দুখ পাইছোঁ কিয়নো ৰঙামা যিটো সময়ত মলুক গাঁৱে ভূঞে চহৰে নগৰে চুপাক সজাগতামূলক সভা কিৰিম পাতি দাং না যে উচিং আকৌ যদি ন তেকপাক পমুল 10জোপাকো লেলিক পলাং উচিং 10জোপাকো যদি ন তেকপাক পমুল 100জোপাকো লেলিক পলাং আৰু উচিঙে কামামূল মলুক কি সমস্যা হয় কাপং মলুক টানিয়ে ইয়েন বা মলুক গৰু মেঞ্জেক জীৱ জন্তু কুৰিৰে কাপিয়েন সেই সন্দৰ্ভত মলুক আৰু পহিন গাঁৱে গাঁৱে মলুক সজাগতামূলক সভা কিৰিম পাতি দাক কিন্তু একেটা সময়তে চুপাক কেনেকুৱা মানসিকতাৰ মানুহ হ'ব পাৰে সেইকেইটাই কিন্দান গেলা য'ত সেম ধ্বংস নাম দে আইমা নাগেৰে সেম গেৰ নাম দে আইমা নাগেৰে সেম গেৰমূল মোক কি লোকচান হ'ব মলুক সমাজৰ কি ক্ষতি হ'ব এদম কিন্দান গেলা সেমপিনে আগেৰ গেৰনে টানি কিৰিম অকমদান বাৰ ৰঙামা যিটো লক্ষ্য উদ্দেশ্যেৰে মলুক মাননীয় মলুক পদ্মশ্ৰী যাদৱ পায়েং ছাৰ মলুক পৰিৱেশ চেম সদায় স্বাস্থ্যকৰ কৰি ৰাখিবৰ কাৰণে অকলেই নিজা এটা প্ৰচেষ্টাত এটা জংঘল সৃষ্টি কৰিছে আৰু নলুবিক ইণ্টাৰভিউ কৰিম তাল্লাং তাৰ পৰা কি লাভৱান হয় তাত এতিয়া জংঘলত ধৰক বনৰীয়া যিখিনি জীৱ জন্তু বোল আশ্ৰয় লোৱাৰ এটা ঠাই পাইছে মলুক আৰু যিটো অক্সিজেনৰ পৰিমাণ নহ'লে আপুনি কিন্তু চুপাৰ অক্সিজেনৰ পৰিমাণ ইমানেই কমি আহিছে মলুক সেই জংঘলটোৱে কিমান অক্সিজেন যোগান ধৰে বছৰি চ' সেই গোটেই কথাখিনি একচুৱেলি অলপ চিন্তা কৰিব লাগে আৰু তেখেতৰ যিটো প্ৰচেষ্টা একচুৱেলি মলো সহযোগ কৰিব লাগিছিলে চুপাক মূলাই কাঠনি 2.0 আমনা যিটো প্লেণ্টেশ্যনকো ইটুঙাকৈ 2022 চনক চ' ওদম মলো আপুনি ৰাইজে একচুৱেলি কাদম চুপান আম্মা পাক কিমান আগবাঢ়িছে বা আৰু মচিন আমনিক লেডুম চুপান আম পাগাই এনেকুৱা এটা ভাল কাম যিটো কামৰ কাৰণে আপোনালোক গমেই পাইছে পদ্মশ্ৰীৰ নিচিনা এটা সন্মান পাইছে তেনে এটা কাৰ্যক তেনে এটা সৃষ্টিক ধ্বংস কৰা কামটো কেনেকুৱা ধৰণৰ কাম বাৰু
কেনেকুৱা ধৰণৰ মানুহৰ কাম, কেনেকুৱা চৰিত্ৰহীন মানুহৰ কাম হ'ব পাৰে সেইকেইটা। কথাবিলাক আৰু আলোচনা কৰিম। প্ৰথমতে আমি যাদৱ পায়েং ছাৰকে অমৰক মলো আজৌক তালিক পলাই কিমান ক্ষয় ক্ষতি হ'ল বা তাৰ কাৰণে কি ব্যৱস্থা লোৱা হ'ব আজৌক মলো কিনিক পলাই। কাকো সন্দেহ কৰিব নোৱাৰো, যিহেতু আমি দেখা নাই। মই 11:25-তহে যেনেকে ফোন পাইছিলো বাগমৰা ইক' কেম্পৰ পৰা তেওঁলোকে টুৰিষ্ট যিহেতু নিয়ে, তাৰ পৰা সীমান্ত দলে মোক ফোন কৰিছিলে, তোমালোকৰ নতুন প্লেন্টেশ্যন কৰা জেগাত কোনোবাই জুই লগাই দিলে। মই যেনেকে খবৰটো পালো ৰখা নাই ইয়াতে। মোৰ ভাইটি আৰু ভাগিন ল'ৰা আৰু ভতিজাখিনি লগৰ আৰু গাঁৱৰো খবৰ দিয়াৰ লগে লগে মোৰ মামাৰ ল'ৰা আৰু খুৰাহঁত, তেনেকে গাঁৱৰ খুৰাহঁত আহি তাত আমি গৈ পাইছো। কিন্তু আমাৰ লগত সেই ইয়াৰ পৰাতো যাব লাগে 40 মিনিট মান সময় লৈছে। সেই সময়ত 30 জনীয়া এটা স্কুলৰ টিমো আছিলে, যিহেতু ফিল্ড ষ্টাডিত মূলাই কাঠনিলৈ অৰহৰ বহুত বেছি এইবছৰ, আৰু পৰ্যটক খিনিতো আছেই। আৰু এইটো ক্ষেত্ৰত আমি গৈ পাই দেখিছো পুৰা ডাঙৰ জুই। এই জুইটো মানে সম্ভৱ হবনে নহয় এনেকুৱা লাগিছে, যদিও আমি ৰখা নাই। মোৰ ভাইটি, ডাঙৰ ভাইটিটো একদম ৰখা নাই। সিয়ে এবুকু পানী, চবৰ কাৰণে এবুকু পানী, তাত 100 মিটাৰ মানৰ এটা এৰাসতি পাৰ হৈ যাব লগা হৈছে। গৈ আৰু ডাঙৰ জাও গছবোৰ ভাঙিছো। আচলতে সেই জাও গছবোৰে একদম সেইটো টাইমত খুব কোবাই জুই নুমাবলৈ সক্ষম হৈছো। সেই জুই নুমাই থাকোতে মাজুলীৰ জিলা প্ৰশাসন, বন বিভাগ, তেওঁলোকে অৰহৰ মোৰ টেলিফোন যোগে আছিলে। তেওঁলোকে সেইটো টাইমত সাহস দিছে। এই সাহসটো তেওঁলোকক ধন্যবাদ। আৰু জুই নুমাবলৈ আমি সক্ষম হৈ গলো 2:15 মানত। যিহেতু তাত এটা এই যোনটো মূলাই কাঠনি 2 নাম দিয়া হৈছে, এইটো 2022 চনৰ পৰা নতুন প্লেন্টেশ্যন এৰিয়া, একেবাৰে নতুন। তাত আপুনি 5 বছৰীয়া পুলি পাব, আৰু 3 বছৰীয়া আছিলে, 1 বছৰীয়া আছিলে। 1 বছৰীয়া খিনিতো একেবাৰে মৰি গৈছে ইহঁতৰ। অৰিজিনেলখন নহয়, কিন্তু সেইটো দেউতাৰ যোনটো সপোন, সেই সপোনটো মই নিজে নেতৃত্ব বহন কৰি নতুনকে প্লেন্টেশ্যন, এইটো মূলাই কাঠনি 2.0, দেউতাৰ মূলাই কাঠনি 2.0। নাই, ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি। আৰু সেইটো এটা সেইটো হ'ব পাৰে, কিন্তু একেবাৰে বালিময়ৰ পৰা আমি যিহেতু লালন পালন কৰি 17 জনীয়া টিম এটাই, এইটো যিহেতু অসমৰো ফান নহয়, এটা অসমৰ বাহিৰৰ ফান, ছাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভৰ ফান, অসমৰ বাহিৰৰ। আৰু ইণ্ডিজিনিয়াছ পিপল ক্লাইমেট জাষ্টিছৰ ঋতুৰাজ ফুকন দাদাই নেতৃত্ব লৈ আছে। দেউতাই অৰহৰ প্ৰচেষ্টা, তেখেতৰ নেতৃত্ব। মই নিজে লৈ আছো এইটো গোটেই হেৰিটো, প্ৰচেছটো, প্লেন্টেশ্যনৰ এইটো। আৰু এই বস্তুখিনি আমি বহুত কষ্ট পাইছো। আচলতে অকল আমাৰ ক্ষতি নহয়, ইয়াতে 5,500 পুলি যিহেতু ডাঙৰো আছে সৰু আছে, মই কৈছোৱে তেনেকে ক্ষতি হৈছে। তাত চৰাইৰ বাঁহ আছিলে, যিহেতু এইটো টাইম মাইগ্ৰেটৰীজ বাৰ্ডছৰ টাইম হয়। তেওঁলোকে বাঁহ বহুত পোৰ খাইছে, গোন্ধ ওলাইছে পুৰা, আৰু ফৰিংখিনি মৰি থকা তাতে দেখিছো। খুব বেয়া লাগিছে। কাকো দিয়া নাই, আচলতে আমি কাকো দেখা নাই নহয় দাদা। এনকুৱাৰী কৰিবলৈ বন বিভাগক, যিহেতু যিয়ে নহওক, এবাৰ তাত গৰু ম'হৰ খুটিখিনি আছেতো, তেওঁলোকক এবাৰ সোধা পোছা কৰিলে আমি খুব ভাল পাম। কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে কোৱা নাই। তথাপিও নাই দিয়া দাদা ব্যৱস্থা গ্ৰহণ আইনগত। এতিয়া নেদেখাকে কাংনো দিম, এতিয়া ধৰিব নোৱাৰা। জনাব লাগিছিলে, আচলতে লগালগ হৈ আছে। আৰু আমি জুই নুমাবলৈ 2:15 সক্ষম হৈছো। তাৰপিছত এতিয়ালৈ বৰ্তমানটোলৈকে কোনো অহা নাই। অকল আমি খিনিয়ে আছিলো। আমাৰ সেই 11টা বা 12টা আমি খিনিয়ে। কোনো যোৱা নাই। নাই যোৱা। দেউতা গ'ল কালি। আচলতে দেউতা নাছিলে। আৰু কালি খবৰটোতো পাইছে, আৰু গধূলি টাইমত মোক বন মন্ত্ৰীয়ে দুবাৰকৈ ফোন কৰিছে। তেখেতে গোটেই ঘটনাটোৰ বিষয়টো মোক বুজ লৈছে। বন মন্ত্ৰীয়ে ফোন কৰি খবৰ লৈছে, কিন্তু আমাৰ মাজুলী ফৰেষ্ট বা যোৰহাট ফৰেষ্টৰ কোনো বিষয় অহা নাই।
বৰ্তমানলৈকে অহা নাই। মই তেওঁলোকক দুখো নিদিওঁ, আচলতে ইয়াত যাতায়াতৰ অসুবিধাটো বহুত বেছি। নদীখন আছেতো, নদীখন আৰু নাও পাবলৈ খুব টান। আৰু বহুত মাজুলীৰ পৰা আজি অহাৰ কথা আছে। এতিয়া মই ঘৰত যিহেতু আছো, দেউতা হাবিত আছে, দেউতা আজি নাহেও, তাতে থাকিব। বন বিভাগ আহিম বুলি কৈছে, আহিছে যদি বৰ্তমানতো তাত উপস্থিত হৈছে যদিও মই নাজানো। অতি নিন্দনীয় কাম আৰু নিৰ্লাজ কাম। সেইটো একচুৱেলি মানুহৰ শ্ৰেণীতে নপৰে বুলি মই ভাবোঁ। কিয়নো মানুহে বুজি পায়। আপোনালোক আজি চাওক, আমাৰ গাঁওবিলাকত চাব, চৰাই চিৰিকটি বুলি নাই। এতিয়া আপোনালোক চাওক, আমাৰ ইয়াত প্ৰায় বহুদিন ধৰি, প্ৰায় 5-6 মাহমান হ'ল বৰষুণ নাই। 1 বছৰ হ'ল বৰষুণ নাই। কিয় হৈছে? এইবিলাক মানুহে চিন্তা কৰিব হ'ল এতিয়াৰ যুগত। চুপাং হলো কাপি মিলং হলুকছে যিটো মাটিৰ গুণাগুণ কিয় কমিছে? চুপাং ইমান খৰং কিয় হৈছে? নিশ্চিতভাৱে গছ গছনিৰ সংখ্যা কমি আহিছে। উপাক গছ গছনি য'ত নাথাকে চৰাই চিৰিকটি ক'ত থাকিব? চুপাক দলংকুৰিত আয়ক গৰান্না কালাং অধিকোনো পত্তাং কাবেগিন। ৰাইজ, মই পুনৰবাৰ জনাইছোঁ, ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীক কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। কিয়নো আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ, তাক ধ্বংস কৰাৰো আমাৰ অধিকাৰ নাই। চিৰক ভিডিঅ' আছে মই বজেক দীঘলীয়া মাহবং চগল মাৰিব চাই পাই।